জনপ্ৰিয় পুৱতিতৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব কিয়নো আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব বেদে ছাতৰ ওপৰৰ পৰা জপিয়াবলৈ চেষ্টা কৰিব আৰু তেতিয়া ৰত্নই বেদক জীৱনত তই ইমানবোৰ ভুল কৰিলি আৰু তই এতিয়াও এই ভুলটো কৰিবলৈ ওলাইছা আৰু এই কথাটো কৈ ভালকৈ এটা চৰ দিয়ে ইফালে আপোনালোকে দেখিবলৈ পাইছিলে অহিৰণে যেতিয়া ঘৰলৈ আহে তেতিয়া মাকে অহিৰণৰ মুখখন চাই এইবোৰ আসলতে তোমাৰ কেনেকৈ হ'ল এই বুলি প্ৰশ্ন কৰাত তেতিয়া অহিৰণে মাকে তুমি যাক বেল দি ওলাইছিলা তেৱে যে মোৰ এনেকুৱা অৱস্থা কৰিছে এই বুলি মাকক কয় ইফালে আপোনালোকে আজিৰ খণ্ডটি দেখিবলৈ পাব জনে অহিৰণৰ মাকক কেতিয়াবা কিছুমান কথা মানুহক কলেহে মনটো মুকলি লাগে এই বুলি কয় আৰু তেতিয়া মাকে জনক মোৰ যে তোমাৰ লগত কথা পাতিলে কোনো মুকলি ভাৱ নহয় আৰু মোৰ ব্যক্তিগত কথা তোমাৰ লগত শ্বেয়াৰ কৰিবলৈ নিবিচাৰো এই বুলি কয় গতিকে পুৱতিতৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব আপোনালোকেও যদি পুৱতিতৰ ধাৰাবাহিকখন চাই ভাল পায় তেনেহলে প্লিজ ভিডিঅ'টিত লাইক কৰাৰ লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একদমেই নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ